হেল্ল' গাইজ, এইটো লৈ চোৱা মানে আমাৰ লখিমপুৰতে কাকৈ বুলি কোৱা জেগা অকণ আছে। তালৈ কেতিয়াবা মাজে সময়ে গৈ থাকোঁ আৰু আজি যাব ওলাইছোঁ। তালৈ গৈ ভাল লাগে। আৰু এয়া গাইজ, পানী এপাৰৰ পৰা এপাৰলৈ বৈ আছে। এয়া ইয়াৰ ভিউটো তোমালোকে অলপ উপভোগ কৰা। ইয়াত দলংখন আছে, দলংখনৰ ওপৰত উঠি থাকোঁতে সিহঁতকেইটা গৈ তলতে পালাগে আৰু এইফালে আহি পাওঁ মানে সিহঁতকেইটা গা ধুৱে। ইহঁতি গা ধুম বুলি আহিছে, মই এনেই লগতহে আহিছোঁ। আৰু এইটো লৈ চোৱা, বালিত বাগৰি ইহঁতকেইটাৰ গা পা ধুই হয় মানে মই পানীতে হাত ভৰি মুখকেইটা ধুই লওঁ। বৰষুণৰ বতৰ, সেইবাবে পানীটো অলপ বেছি হৈ আছে আৰু পানীখিনি বহুত ঠাণ্ডা হৈ আছে। আমি আহিব লোৱা আগমুহূৰ্ততে এজাক বৰষুণ দিছিলে, সেই বৰষুণ জাকতে ভালেমান পানী বাঢ়ি গ'ল। এইফালে মই এনেই অলপ ঘূৰি থাকোঁ মানে সিহঁতকেইটা গা পা ধোৱা হৈ গ'ল। ইয়ালৈ আহিম বুলি ভাবিলে ৰ'দ দি থাকিব লাগিব, বৰষুণ দি থাকিলে বাটটো বোকা আৰু আহিবলৈ বেয়া হ'ব। কোনোবাই মোৰ মিনি ব্লগখিনি নতুনকৈ চাইছা নি? ছাবস্ক্ৰাইবটো কৰি ল'বা। আৰু মই কালি এই ভিডিঅ'টো আপলোড দিছিলোঁ, চোৱা নাই যদি চাই ল'বা। ছাবস্ক্ৰাইবটো কৰি ল'বা। ঠিক আছে, বাই। ਸੁਨੀਆਂ ਰਾਤਾਂ ਤੇ ਰਾਤਾਂ ਦੇ ਵਿੱਚ ਤੂੰ ਜਦ ਵੀ ਤੈਨੂੰ ਲੱਭਾਂ